নতুন বছৰ উপলক্ষে আপুনি আপোনাৰ ল'ৰা ছোৱালীক পিকনিকত পঠাম বুলি ভাবিছে নেকি? নাইবা নতুন বছৰ উপলক্ষে আপুনি আপোনাৰ পৰিয়ালক লৈ কৰবাত পিকনিক খাবলৈ যোৱাৰ সিদ্ধান্ত লৈছে নেকি? যদি আপুনি এনে সিদ্ধান্ত লৈছে তেন্তে আপুনি বহুত ডাঙৰ ভুল এটা কৰি আছে। হয়, আপুনি ঠিকে শুনিছে। কাৰণ আপোনাৰ এটা সিদ্ধান্তই শেষ কৰি দিব পাৰে আপোনাৰ পৰিয়ালৰ ভৱিষ্যত। যোৱাকালি ধুমাৰ পথাৰৰ নবোদয় জাতীয় বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণৰ নামত কয়াকুজিয়ালৈ শোভাযাত্ৰা আৰম্ভ কৰিছিল। হঠাৎ যোৱাৰ বাটত কলগাছিয়া পাৰ হৈ শৰিয়তপুৰ নামৰ ঠাইত ভ্ৰমণ বাছ AS01, GC8484 আৰু চাৰিচকীয়া বাহন AS01 BK টাটা ইণ্ডিগোৰ মাজত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত 20জনকৈ লোক আহত হয়। ততালিকে ওচৰ চুবুৰীয়া ৰাইজে আহি এম্বুলেন্সক খবৰ দিয়ে। এম্বুলেন্স আহি 20জন আহত হোৱা লোকক বৰপেটা চিভিল হস্পিটাললৈ লৈ যায়। তাৰ পিছত ইমাৰ্জেঞ্চি কোঠাত ভৰ্তি কৰে। জানিব পৰা মতে আঘাতপ্ৰাপ্ত হয় 20জন লোক। তাৰে 4জন বেছিকৈ আঘাতপ্ৰাপ্ত হোৱাৰ ফলত ফখৰুদ্দিন আলী আহমেদ হস্পিটাললৈ প্ৰেৰণ কৰে। ইতিমধ্যে আজি খবৰ পোৱা মতে ইণ্ডিগো চালকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু বাকী 3জনৰ মৃত্যুমুখত পৰি আছে বুলি সেইটোও জানিব পৰা গৈছে। আপুনি এইটো ভিডিঅ' বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কাৰণ আপোনাৰ এটা শ্বেয়াৰৰ বাবে হেজাৰ জীৱন ৰক্ষা পাব পাৰে। আপুনি এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়াৰ ফলত বহুতো জীৱন ৰক্ষা পৰিব পাৰিব।